নমস্কাৰ, মই এটা স্বৰচিত কবিতা পাঠ কৰিবলৈ লৈছোঁ। কবিতাটোৰ নাম নেহেৰু খুৰা। কণ কণ শিশু আমি দেশৰ ভৱিষ্যত, স্বৰ্গৰ পাৰিজাত ফুল আমি সুগন্ধি জ্যোতি আলোকৰ। আমাক ভাল পাইছিলা তুমি, মৰমতে মাতিছিলোঁ নেহেৰু খুৰা বুলি। তোমাৰ বাবে আমি আকাশৰ তৰা, আমাৰ ভৱিষ্যত সুন্দৰ তৰা। তোমাৰ আদৰ্শ কৰিম অনুসৰণ, মা দেউতাৰ সপোনবোৰ কৰিম পূৰণ। হাতে হাত ধৰি আগুৱাই যাম, মমৰ দৰে গলি জগতত পোহৰ বিলাম। আহা আহা অকণিহঁত আজি বিশেষ দিন, আমাৰ মৰমৰ নেহেৰু খুৰাৰ শুভ জন্মদিন। নাপাহৰোঁ আমি 14 নৱেম্বৰ প্ৰতিটো বৰ্ষত, শিশু দিৱসটি উদযাপন কৰোঁ বিদ্যালয়ত। ছাৰ বাইদেউৰ বক্তৃতাত তোমাক বিচাৰি পাওঁ, সকলোৱে মিলিজুলি তোমাৰ প্ৰতিচ্ছবিত ধূপ চাকি পুষ্পাঞ্জলিৰে সেৱা জনাওঁ। ধন্যবাদ।